আপোনালোকে 2026 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ বা গুগল ওপেন কৰিব। সো মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিম। তাৰপিছত ইয়াত আপোনালোকে সাৰ্চ কৰিব, সাৰ্চ বাৰত ইলেক্টৰাল ৰোল PDF মই ডেসক্ৰিপশনত লিংক দি দিম। এই লিংকত ক্লিক কৰিলে আপোনালোকক এনেকুৱা পেজত লৈ আহিব। তাৰপিছত চাওক ইয়াত লিখা আছে ড্ৰাফট PDF ইলেক্টৰাল ৰোল ফৰ দ্য ইয়াৰ 2026। এই ওপৰৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব অলপ সময় বন্ধুসকল লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব। তাৰপিছত আপুনি ইয়াত চাওক, ইয়াত ইয়াৰ অফ ৰিভিজন 26 লিখা থাকিব 2000। তাৰপিছত আপোনালোকে ইয়াত ৰোল টাইপ ড্ৰাফট ৰোল 2026 ডিষ্ট্ৰিক্ট ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত বন্ধুসকল আপোনালোকে এছেম্বলি ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত এইটো লেংগুৱেজ আছামিজ থাকিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে ক্যাপচাটো এই বক্সত সেম বহাই দিব, FFNNTQ। আপোনাৰ ক্ষেত্ৰত যেটো হ'ব আপুনি হেতু বহাওক। তাৰপিছত আপোনালোকে ইয়াত চাওক তলত আহিব, তলত ইয়াত সার্চ এটা অপশন আছে। ঠিক আছে বন্ধুসকল, আপোনালোকে যে স্কুলত আপোনালোকে ভোট দিয়ে সেই ভোট কেন্দ্ৰৰ নামটো ইয়াত সার্চ কৰিব। সো মই সার্চ কৰি আছো। সার্চ কৰাৰ পিছত বন্ধুসকল আপোনাৰ ভোট কেন্দ্ৰৰ নামটো তলত আহি যাব। তাৰপিছত ইয়াত চাওক কাষত বক্স আছে, এই বক্সত আপোনালোকে টিক কৰি দিব। টিক কৰাৰ পিছত বন্ধুসকল ইয়াত ডাউনলোড সিলেক্টেড PDF এই অপশনত ক্লিক কৰিব। অলপ সময় লোডিং হ'ব বন্ধুসকল, অলপ সময় এনেকুৱা থাকিব। সো আপুনি একো নকৰিব, অটোমেটিক ডাউনলোড হৈ যাব। চাওক ইয়াত লোডিং হৈ আছে। আপুনি যদি কাটি দিয়ে ডাউনলোড নহয়। সো ইয়াত চাওক এনেকুৱা থাকিব। অলপ সময় পিছত বন্ধুসকল আপোনাৰ ইন্টাৰনেট স্পীডৰ ওপৰত এটো নিৰ্ভৰ কৰিব। ইন্টাৰনেট স্পীড যদি বেছি হয় তেনেহলে সোনকালে ডাউনলোড হৈ যাব, আৰু যদি কম হয় অলপ সময় লাগিব। সো মোৰ ডাউনলোড হৈ আছে। এই চাওক সাকসেস 1 ওপৰত আহি গৈছে টপ আপ।